আজি ৰাতিপুৱাই প্ৰায় পাকঘৰত আহি গ'লোঁ, কাৰণ যোৱা ব্লগত আপোনালোকে দেখিছেই চাগে যে আমাৰ ঘৰত বনাইছে চুঙা পিঠা। আৰু সেইকাৰণে মই আজি ৰাতিপুৱাই উঠি দুটা খেজুৰৰ লগত এয়া চাহকাপ পৰিৱেশন কৰিলোঁ। আৰু যিহেতু মই চেনি নিদিয়া চাহ খাওঁ, সেইকাৰণে মই লগত দুটা খেজুৰো খাওঁ। আপোনালোকে কোনে কোনে খাই কমেণ্ট কৰিবচোন লগত এনেকৈ। আৰু এতিয়া চলি আছে তৈয়াৰী আমাৰ দুপৰীয়া খানাটো। আৰু আজি দুপৰীয়া এটা বেলেগ স্পেচিয়েল বস্তু, সেইটো হৈছে খিচাৰী। সকলোৰে ফেভৰেট, মানে আমাৰ ফেভৰেট, বাকী কাৰ ফেভৰেট কমেণ্ট কৰিব। আৰু ইয়াত খিচাৰী পুৰা থালিত বহাইছে, কাৰণ আমাৰ যিহেতু মানুহ বহুত, সেইকাৰণে মানুহ বহুত, মানে আমাৰ 5টা মানুহ। আৰু খিচাৰীটো অলপ খালে নহয়, বহুত খাই বহুত ভাল লাগে আমাৰ। আৰু এয়া একদম পুৰা মন্দিৰৰ খিচাৰীৰ দৰে হৈছে, এই যে হোমবোৰত যে দিয়ে খিচাৰীবোৰ। আৰু এয়া লগত লৈছোঁ পালেং শাক, আৰু এয়া হৈছে ঘৰৰ আমাৰ আমৰ আচাৰ, বগৰী আচাৰ, এই গোটেইকেইটা মই মিক্স কৰি এটা বটলত ভৰাই লৈছোঁ সৰুকৈ। আৰু আমি পিছফালে খাব আহি গ'লোঁ। আৰু এয়া আমাৰ বায়ে টেষ্ট কৰি আছে, আৰু ইমান তপত ন। আৰু মই ভাত খাই উঠি এনেকৈ অলপ গছকেইডালো মেৰামতি কৰিলোঁ, মানে টাপৰ পৰা আনি ইয়াত ৰুই দিলোঁ, নহ'লে মানে নাবাঢ়েই। আৰু এইবোৰ হৈছে বাকীবোৰ ফুলবোৰ। আৰু আজিলৈ আহিছোঁ দেই, বাই।